নমস্কাৰ। কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়? এনচাৰ: চাৰ্লছ বেবেজক। পৃথিৱীৰ আটাইতকৈ শক্তিশালী কম্পিউটাৰটোৰ নাম কি? এনচাৰ: ছুপাৰ কম্পিউটাৰ। নিম্নলিখিত কোনটো বিশ্বৰ প্ৰথম ইলেক্ট্ৰনিক ডিজিটেল কম্পিউটাৰ আছিল? এনচাৰ: এনিয়ক। DNSৰ সম্পূৰ্ণ ৰূপ কি? এনচাৰ: ডমেইন নেম চিষ্টেম। প্ৰিণ্টাৰ কেনেধৰণৰ ডিভাইচ? এনচাৰ: আউটপুট। কম্পিউটাৰ এটাৰ মগজুক কি বুলি কোৱা হয়? এনচাৰ: CPU। প্ৰথম ছুপাৰ কম্পিউটাৰ ক্ৰে-1 কোনখন দেশৰ গৱেষণা কোম্পানীৰ দ্বাৰা গঠন কৰা হৈছিল? এনচাৰ: USA। বানান পৰীক্ষা কৰিবলৈ কম্পিউটাৰত নিম্নলিখিত কোনটো ব্যৱহাৰ কৰা হয়? এনচাৰ: অভিধান ডিস্ক। WWWৰ আৱিষ্কাৰক কোন? এনচাৰ: দুয়োজনেই, টিম বাৰ্নাৰ্ছ-লী, ৰবাৰ্ট কেলিয়াউ। ব্যক্তিগত কম্পিউটাৰত কোনে প্ৰথমখন কিতাপ লিখিছিল? এনচাৰ: টেড নেলছন। কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ: 2 ডিচেম্বৰ।